ৰেলেৰে কামাখ্যা ষ্টেচনলৈ আমি শৰাইঘাট দলং পাৰ হৈ গৈ আছোঁ আৰু এতিয়া আমি আপোনালোকে দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ কিছু অংশ। এতিয়া কামাখ্যা ষ্টেচনলৈ যাওঁতে যি অঞ্চল দেখিবলৈ পোৱা যায় সেয়া আপোনালোককে দেখুৱাই দিছোঁ। চাওক, গুৱাহাটী মহানগৰীৰে কিছু দৃশ্য আপোনালোকে হয়তো কেতিয়াও সেয়া দেখা নাই। আৰু আমাৰ ট্ৰেইনখন এতিয়া কামাখ্যা ষ্টেচন পাওঁ অৱস্থা হৈছে আৰু এতিয়া আমি কামাখ্যা ষ্টেচনত নামিম, কিন্তু তাৰ আগতে ইয়াত দেখুৱাই দিছোঁ গুৱাহাটী মহানগৰীৰ কিছু অংশ। আৰু চাওক, ইয়াতে এয়া ৰেল লাইনৰ পৰা গুৱাহাটী মহানগৰীৰ কিছু দৃশ্য আমি আপোনালোকে দেখুৱাই দিছোঁ। হয়তো আপোনালোকে কেতিয়াও এনেকুৱা দৃশ্য দেখা নাই, গুৱাহাটী মহানগৰী যেন হয়তো অনুভৱ নহ'ব। এইফালে ঘনবসতি একেবাৰে সেৰেঙা। আপোনালোকে ৰেলেৰে শৰাইঘাট দলং পাৰ হৈ আহিলে এই জেগাটো দেখিবলৈ পাব।